Hi, hello, namaskar guys. Welcome back to my channel Osinaki Hero. So guys, আজি মই আপোনালোকক দেখাম পুৰা মাছ আৰু মাছ এই আসক মাছ। মই আজি পুৰা মাছ দেখাই যাম আপোনালোকক ক'ব লাগে এইবোৰ কি মাছ। নামবিলাক কৈ দিব। এইটো চাওক টুপি থকা মাছ। ভিডিও পুৰা বিজি একদম টুপি থকা মাছ দেখি একদম পগলা হৈ গৈছে পুৰা ভিডিও কৰাত ব্যস্ত। আৰু দেখাইছো পুৰা বহুত মাছ আছে ইয়াত আপোনালোকে চাই থাকক আৰু চাই থাকক। এইটো চাওক কি মাছ কি সৰু সৰু টিকলু মাছ এইফালে চাওক এইবোৰ কি মাছ পুঠি মাছ নেকি পুঠি মাছ নহয় বাৰু পুঠি মাছৰ দৰে দেখি তো গাইস আজি ওচৰৰ পৰা দেখাম ডলফিন আৰু শাৰ্ক তো গতিকে বলক আমাৰ এই ভিডিওটো শেষলৈ চাওক এইটো চাওকচোন পুৰা চিতল মাছৰ দৰে দেখি কিন্তু চিতল মাছ নহয় চাগে এইটোৰ নাম কিবা বেলেগ কিবা ৰয়েল নাইফ লিখা আছে এই ওপৰত লিখা আছে এইটো ভিতৰত চাওকচোন কেনেকুৱাকে এইটো চাওক ৰয়েল লাইফ সৰি ৰয়েল নাইফ ভিতৰত পুৰা একদম আকৌ বেলেগ ধৰণৰ মাছো ভৰাই থৈ দিছে ইয়াত এইটো কেতিয়াবা বগা আৰু আছে এইবোৰ চাওক কিবা পিলপিলি মাছ আৰু আছে অলপ ধৈৰ্য ধৰক বহুত ডাঙৰ মাছ দেখাই আছো ইয়াত আছে আমাৰ মিছা মাছ চাওক কিন্তু মিছা মাছবোৰ অলপ বেলেগ ধৰণৰ দেই আমাৰ গাঁৱে যিবোৰ মিছা মাছ থাকে সেইবোৰ নহয় এইটো সাগৰীয় মিছা মাছ হয় আৰু আছে দেখাইছো এইটো চাওক ৰাছিয়ান মিছা মাছ দেখিছে এইটো চাওক পিংকি ৰাছিয়ান মিছা মাছ আকৌ দেখাই আছো অকণমান ধৈৰ্য ধৰিব লাগিব আপোনালোকে পুৰা ভিডিও পুৰা বিজি দেই এতিয়া আকৌ দেখাই আছো এইটো অলপমান এইটো চান্দা মাছৰ দৰে দেই আৰু এইটো কি মাছ হয় এইটো নাজানো কিন্তু ইমান ধুনীয়া মাছটো একদম চাওকচোন কি সুন্দৰ ধুনীয়া মাছ ভিতৰত শিলগুটিবোৰ কিবা কালাৰিং কৰি ভৰাই থৈ দিছে নেকি নাজানো আৰু শিলগুটিৰ দৰে নিচিনা তো আপোনালোকৰ ভিতৰতে যদি কোনোবাই জানে এইটো মাছৰ নামটো তেন্তে মোক কমেণ্ট কৰি জনাই দিব মই তেওঁক কিবা এটা সৰুকৈ হ'লেও পুৰস্কাৰ দি দিম আৰু এইটো চাওক কি মাছ এইটো মাছটো চাওক এইবোৰ মাছ আমি ফটোতহে দেখিছিলোঁ এতিয়া ৰিয়েলত দেখি দিলোঁ বাৰু এইটো চাওক কি মাছ চাওক পুৰা একদম চিলভাৰ কালাৰ কিমান ডাঙৰ মাছ ফটোত বাৰু সৰুকৈ দেখা গৈছে কিন্তু ডাঙৰ মাছটো চাওক ইয়াত বাৰু এইটো চাওক জেলিফিছ এইটো ৰিয়েল হয় দেই কিছুমানে মিছা বুলি ভাবিব এইটো ৰিয়েল একদম মই দেখাই দিছোঁ চাওক ৰিয়েল পুৰা কিন্তু ভিতৰত যে এইবোৰ ঘাঁহ আছে সেইটো ৰিয়েল নে ডুপ্লিকেট সেইটো নাজানো বাৰু এইফালে চাওক এইটো কি মাছ এইবোৰ মাছ লৰচৰ নকৰেচোন মৰিলেই নে কিবা এই টিকলুই জঁপিয়াই আছে পুৰা ঐ টিকলু আকৌ চাওক এইটো চাওক এইটো অকণমান কেনেকুৱা মাছৰ দৰে দেখি ক'বচোন কি মাছৰ দৰে দেখি নামটো ক'ব নালাগে বাৰু মানে এইটো মাছৰ নামটো ক'ব নালাগে কিন্তু কি মাছৰ দৰে দেখি সেইটো ক'ব লাগে আপোনালোকে ঠিক আছে আকৌ দেখাই আছোঁ ঐ ভাই আকৌ দেখাই আছোঁ এইটো চাওক টুপি থকা মাছটো ভালকৈ দেখাই দিছোঁ এবাৰ টুপি চাওক ঐ বাবা বিয়া পাতিলি নে নাই ঐ চৰি দেই এই বিয়া পতা নাই টেনশ্যনত মাথা ডাঙৰ হৈ গৈছে তাৰ আকৌ ইফালেও আছে পিলপিলি মাছ কিছুমান এইটো চাওক কি ধুনীয়া কালাৰিং পিলপিলি মই মাছবোৰৰ নাম মইতো নিজে দি দিছোঁ দেই এইটো চাওক এইটো এটা পিলপিলিয়ে হয় চন্দা মাছৰ দৰে ঠাণ্ডা লাগিছে ইহঁতৰ পানীত থাকি কম্বল দিব লাগিছিল একোখন তো গাইজ আজি আকৌ দেখাম আৰু বাকী আছে বহুত অচিনাকি মাছ এইবোৰ মাছ চাওক না এইবোৰ মাছ লাইফত দেখিয়ে পোৱা নাছিলোঁ আজি ফাৰ্ষ্ট দেখিছোঁ কি ধুনীয়া মাছ টিকলু মাছ কিন্তু বহুত ধুনীয়া আৰু আছে বহুত বাকী আছে আৰু মই যি দুটা প্ৰতিশ্ৰুতি দিছিলোঁ সেই দুটা কমপ্লিট কৰিবলৈ বহুত চেষ্টা কৰিম এইটো চাওক কি কালাৰফুল মাছ হয় আপোনালোকে এনেকৈ কালাৰফুল মাছ দেখিছেনে নাজানো মই কিন্তু আজিহে ফাৰ্ষ্ট দেখিছোঁ দেই কি মাছ নাজানো কিন্তু মাছকেইটা ভাল লাগিল দেখি এইফালে চাওক এইবোৰ জেলিফিছ এনেকুৱা জেলিফিছবিলাক বাৰু সাগৰতে থাকে বাৰু মোৰ অকণমান চৰ্দি হৈছে দেই এইটো ইগন'ৰ কৰিব মাতটো বাৰু বেয়া হৈছে এইটো বা কি মাছ ক'লা মলা মোৰ দৰে এইটো চাওক গাইছ পুৰা একদম এচি লগাই থৈ দিছে ইয়াতে জেলিফিছ হয় বেচেৰা অকলে আছে বেয়া লাগি আছে মাইকীজনী হেনো পলাল ভিতৰত এইটো চাগে প্লাষ্টিকৰে ঘাঁহ বন হয় এইটো চাওক সোণালী কালাৰ গল্ডেন কি পেৰট য়েলো আৰু দেখাই আছোঁ
এইটো এটা সোণালী কালাৰে হয় কি ধুনীয়া আমি ইমান ধুনীয়া নহয় ই একদম পূৰা মোৰ দৰে কলা মলা একদম কিন্তু ই শকত মই শকত নহয় মই ক্ষীণমিন আকৌ আছে এইফালে ঘূৰি আছোঁ ফুৰি আছোঁ ইফালে দেখাই আছোঁ বেষ্ট ইফালে চাওক পূৰা মাছৰ দুনীয়া আৰু ওপৰে তলে সকলোতে মাছ তো গাইজ আপোনালোকে কেতিয়াবা এনেকুৱা ফিছ টানেল আহি পাইছেনে এইটো মোক কমেণ্ট কৰি জনাব নাপাহৰিব আকৌ দেখাই আছোঁ বিভিন্ন ধৰণৰ বিভিন্ন মাছ তো গাইজ চাওক এইবোৰ কি মাছ ডাঙৰ ডাঙৰ মাছ ইহঁতচোন লৰচৰ নকৰে ঠাণ্ডা লাগিছে চাগে ইফালে আছে আকৌ মাছ চাৰ্কৰ নিচিনা ইফালে চাওক সিফালে চাওক চাৰিওফালে চাওক এইটো চাওক কি মাছ নামবোৰ এটাৰো নাজানো দেই চৰি এটাৰো নাম নাজানো অসমীয়াত লিখা নাই যিহেতু চিনিটো নাপাওঁৱেই ইফালে আছে আকৌ বাইদেউ এইটো চাওক কি মাছ কি ডাঙৰ মাছ বাইদেউ কিন্তু দেখি পগলা হৈ গৈছে এইটো চাওক কি মাছ চাৰিওফালে ডাঙৰ ডাঙৰ মাছ ইফালে বেছি ডাঙৰ মাছ আছে চাওক না কি ডাঙৰ ডাঙৰ মাছ কম হ'লেও ইহঁতৰ মোতকৈ বেছি ওজন হ'ব 40-45 হ'ব মোৰে 40-45 কেজি নাই চাওক ইহঁতৰ কিমান ডাঙৰ চাওক আকৌ আছে বহুত তো গাইজ আজি অলপমান সময়ৰ অসুবিধাৰ বাবে মই আপোনালোকক তিমি শ্বাৰ্ক এইবোৰ ডলফিন এইবোৰ দেখাব নোৱাৰিলোঁ মানে বাবুক বোলে গাড়ীত উঠাব লাগে এইফালে আমাৰ ঘৰত যাবলৈ একো দেৰি হৈ গ'ল তো গাইজ নেক্সট ভিডিঅ' এটাত আপোনালোকক ভালদৰে এইবোৰ ডিটেইলছ দি কেনে এটা ভিডিঅ' বনাই দেখাই দিম যিহেতু আপোনালোকক আশা দিছোঁ তো এইবাৰৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা খুজিছোঁ নেক্সট এটা ভ্লগিং ভিডিঅ' নাইবা কমেডি ভিডিঅ'ৰ সৈতে যোগাযোগ হ'ম আপোনালোকৰ লগত এতিয়ালৈকে বাই বাই আৰু মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক ছাবস্ক্ৰাইব আৰু লাইক কমেণ্ট কৰিবলৈ বহুত ৰিকুৱেষ্ট কৰিছোঁ আহ্বান জনাইছোঁ সকলোকে আৰু আমাৰ ভিডিঅ'বোৰ চাই থাকিবলৈ আহ্বান জনাইছোঁ